নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ডাইৰেক্টিভ প্ৰিন্সিপল, ৰাষ্ট্ৰৰ ডাইৰেক্টিভ প্ৰিন্সিপল বা নিৰ্দেশাত্মক নীতিৰ বিষয়ে। গতিকে বলক অলপমানো দেৰি নকৰি আৰম্ভ কৰোঁ। আমি ইতিমধ্যেই জানিলোঁ মৌলিক অধিকাৰ আৰু মৌলিক দায়িত্ব মানে কি। মৌলিক অধিকাৰ হ'ল জনসাধাৰণৰ হাতত থকা কিছুমান অধিকাৰ আৰু মৌলিক দায়িত্ব হ'ল জনসাধাৰণে পালন কৰি চলিবলগীয়া কিছুমান নীতি। আনহাতে নিৰ্দেশাত্মক নীতি বা ডাইৰেক্টিভ প্ৰিন্সিপল হ'ল দেশে পালন কৰি চলিবলগীয়া কিছুমান নীতি। এই নিৰ্দেশাত্মক নীতি ভাৰতীয় সংবিধানৰ পাৰ্ট 4ত উল্লেখ আছে। নিৰ্দেশাত্মক নীতি মানে হ'ল চৰকাৰে দেশ এখন কৰোঁতে পালন কৰি চলিবলগীয়া কিছুমান নীতি অথবা চৰকাৰ ব্যৱস্থাই যেতিয়া আইন কানুন বনায় তেতিয়া এই নীতিকেইটা সাৰোগত কৰি আইন কানুন বনাব লাগে। এতিয়া জানো আহক নিৰ্দেশাত্মক নীতিবোৰনো কি হয়। নিৰ্দেশাত্মক নীতিবোৰক ইয়াৰ আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি তিনিটা ভাগত ভগাব পাৰি: সমাজবাদী নীতি, গান্ধীবাদী নীতি আৰু বৌদ্ধিক উদাৰতাবাদী নীতি। এতিয়া আপোনালোকৰ বহুতৰে মনত হয়তো প্ৰশ্ন আহিছে, সমাজবাদ মানে কি, গান্ধীবাদ মানে কি বা বৌদ্ধিক উদাৰতাবাদ মানে কি। গতিকে আপোনালোকৰ খোকোজা দূৰ কৰিবলৈ ইয়াৰ পিছৰ ভিডিঅ'ত সমাজবাদ কি, গান্ধীবাদ কি আৰু বৌদ্ধিক উদাৰতাবাদ মানে কি ইয়াৰ সূক্ষ্ম বিশ্লেষণ কৰি পৃথককৈ এটা ভিডিঅ' নিশ্চয় লৈ আহিম, য'ত তিনিওটা ধাৰণাৰে অতি সূক্ষ্ম বিশ্লেষণ কৰা হ'ব। এতিয়া জানো আহক নিৰ্দেশাত্মক নীতিবোৰনো কি হয়। সমাজবাদী আৰ্হিৰ নিৰ্দেশাত্মক নীতি। আৰ্টিকল 38 কয় যে The state shall strive to promote the welfare of the people by securing and protecting as effectively as it may a social order in which justice, social, economic and political shall inform all the institutions of the national life. চৰকাৰে জনকল্যাণক সদায় উদগনি যোগাব, যিমান ফলপ্ৰসূকৈ সম্ভৱ সিমান ফলপ্ৰসূকৈ, যাতে ই এক সমাজ ব্যৱস্থা হয় য'ত সমাজৰ সকলো স্তৰতে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক সকলো প্ৰকাৰৰে ন্যায় সুৰক্ষিত হয়। আৰ্টিকল 39। আৰ্টিকল 39 কেৱল এটা কথা নকয়, বহুকেইটা নীতিৰ কথাই ই কয়, যি নীতি চৰকাৰে আইন কানুন বনাওঁতে, বিশেষকৈ আঁচনি নিৰ্মাণ কৰোঁতে সাৰোগত কৰি চলিব লগা হয়। আৰু সেই নীতিকেইটা হ'ল ক্ৰমে প্ৰত্যেকজন নাগৰিক পুৰুষ মহিলা উভয়ৰে অধিকাৰ আছে এটা যথোপযুক্ত জীৱনৰ, আৰু এই যথোপযুক্ত জীৱনৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সুবিধা লাভ কৰাৰো তেওঁৰ অধিকাৰ আছে। আৰু চৰকাৰৰ আঁচনি হ'ব লাগিব এনেকুৱা যাতে এই অধিকাৰক ৰক্ষণাবেক্ষণ দিয়ে। দ্বিতীয়তে ৰাজহুৱা সম্পদৰ মালিকানাস্বত্ব অথবা পৰিচালনা এনেকুৱা হ'ব লাগিব যাতে ই জনসাধাৰণৰ সৰ্বোৎকৃষ্ট কল্যাণ সাধন কৰে। তৃতীয়তে দেশৰ অৰ্থনৈতিক কাৰ্যকলাপ এনেকুৱা হ'ব নালাগিব যাতে সম্পদ পঞ্জীভূত হয় কোনো হাতত আৰু জনসাধাৰণৰ স্বাৰ্থৰ হকে হোৱাৰ বিপৰীতে জনসাধাৰণৰ স্বাৰ্থৰ হিতৰ বিপৰীতে কাম হয়। মানে ভাৰত দেশৰ অৰ্থনৈতিক কাৰ্যকলাপ হ'ব নালাগিব এনেকুৱা যাতে সম্পদ পঞ্জীভূত হৈ গৈ কোনো এক নিৰ্দিষ্ট শ্ৰেণীৰ মানুহৰ হাতত আৰু বাকীবোৰ জনসাধাৰণত থাকে দৰিদ্ৰতাৰ কৰাল গ্ৰাসত। মানে অৰ্থনৈতিক কাৰ্যকলাপ ভাৰতৰ হ'ব লাগিব এনেকুৱা যাতে সম্পদৰ সমবিতৰণ হয় আৰু ধনী দুখীয়াৰ মাজৰ যি পাৰ্থক্য, এই পাৰ্থক্যটো কমি যায় আৰু সম্পদ সকলোৰে মাজত যাতে সমানে বিয়পি থাকে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। চতুৰ্থতে সমান মজুৰি সমান কামৰ বাবে পুৰুষ মহিলা উভয়কে। সাধাৰণতে বেতনৰ ক্ষেত্ৰত বা দৰমহাৰ ক্ষেত্ৰত মহিলা আৰু পুৰুষৰ মাজত ব্যৱধান থকা দেখা যায়। আমাৰ ঘৰুৱা পৰিৱেশত দেখিব পাৰে, চৰকাৰী ক্ষেত্ৰত নহ'লেও। ঘৰুৱা ক্ষেত্ৰত যদিহে দুজন মানুহক হাজিৰা লগোৱা হয়, এজন পুৰুষ আৰু এগৰাকী মহিলা, তেতিয়াহ'লে পুৰুষজনৰ যি হাজিৰা সেইটো মহিলাগৰাকীতকৈ অলপ নহয় অলপমান বেছি হয়। কিন্তু এই নিৰ্দেশাত্মক নীতিটোৱে এই কথা কৈ থৈ দিছে যে কেতিয়াও পুৰুষ আৰু মহিলাৰ বেতনত ব্যৱধান হ'ব নালাগিব। সেইবাবে দেখা যায় যে চৰকাৰী ছেক্টৰেই হওক বা প্ৰাইভেট ছেক্টৰেই হওক, ক'তোতেই দৰমহাৰ ক্ষেত্ৰত ব্যৱধান দেখা নাপাব, কেৱল পুৰুষ আৰু মহিলা এইটোৰ ওপৰত ভিত্তি কৰি। কেৱল ঘৰুৱা ক্ষেত্ৰতহে এইটো দেখিবলৈ পোৱা যায়। পঞ্চমত শ্ৰমিকৰ স্বাস্থ্য আৰু সামৰ্থ্য। শ্ৰমিক
পুৰুষ মহিলা উভয় শ্ৰমিকৰে স্বাস্থ্য আৰু সামৰ্থ্যৰ প্ৰতি চৰকাৰে গুৰুত্ব দিব লাগিব আৰু কোনো শ্ৰমিক যাতে কেৱল আৰ্থিক দীনতাত পৰি এনেকুৱা কামত নিযুক্ত নহয় যি নেকি তেওঁৰ স্বাস্থ্যৰ প্ৰতি হানিকাৰক হয় আৰু তেওঁৰ বয়সৰ প্ৰতি সম্ভৱপৰ নহয় তেনে কামত যাতে নিযুক্ত নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। ষষ্ঠতে শিশুসকলে যাতে পৰ্যাপ্ত সুবিধা পায় এটা ভাল স্বাস্থ্যকৰ আৰু স্বাধীন পৰিৱেশত ডাঙৰ দীঘল হোৱাৰ আৰু শিশু কিশোৰীসকলক সকলো ধৰণৰ শোষণৰ শিকাৰ হোৱাৰ পৰা বচোৱা। আৰ্টিকল 39A সম ন্যায় আৰু বিনামূলীয়া আইনী সহায় প্ৰদান কৰা। চৰকাৰে সদায় এইটো তদাৰক কৰিব যাতে ন্যায়পালিকাৰ কাৰ্যকলাপ সদায় এনেকুৱা হয় যাতে ই সম ন্যায় ধাৰণাৰ উদ্গনি যোগায় আৰু ইয়াৰ ৰক্ষণাবেক্ষণ দিয়ে আৰু লগতে আৰ্থিকভাৱে দুৰ্বল মানুহক বিনামূলীয়া আইনী সহায় প্ৰদান কৰা। কোনো ব্যক্তিক কেৱল আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবে যাতে নিজৰ হৈ যুঁজাৰ সুযোগটো নেহেৰুৱায় তাৰ বাবে তেওঁক সম্পূৰ্ণৰূপে বিনামূলীয়া আইনী সহায় প্ৰদান কৰা যাতে তেওঁ নিজৰ হৈ যুঁজাৰ সুযোগ লাভ কৰে। আৰ্টিকল 41 কৰ্মৰ অধিকাৰ আৰু শিক্ষাৰ অধিকাৰক চৰকাৰে সুৰক্ষা প্ৰদান কৰা। চৰকাৰে নিজৰ আৰ্থিক সামৰ্থ্য আৰু বিকাশ অনুযায়ী সকলো ভাৰতীয়ৰ যি কৰ্ম লাভ কৰাৰ অধিকাৰ আৰু শিক্ষাৰ অধিকাৰ তাক ৰক্ষণাবেক্ষণ দিয়া। আৰ্টিকল 42 শ্ৰমিকসকলৰ বাবে সুস্থ পৰিৱেশৰ ব্যৱস্থা কৰা আৰু মহিলাসকলৰ গৰ্ভাৱস্থাত ছুটিৰ ব্যৱস্থা। শ্ৰমিকসকলে যাতে এটা সুস্থ আৰু স্বাস্থ্যসন্মত পৰিৱেশত কাম কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। বিপৰীতে এনেকুৱা পৰিৱেশ যি নেকি কদৰ্যময় আৰু দুৰ্গন্ধময় পৰিৱেশ হয় তাৰ বিপৰীতে এটা সুস্থ আৰু স্বাস্থ্যৱান পৰিৱেশ প্ৰদান কৰিব শ্ৰমিকসকলক আৰু তাৰ লগতে মহিলাসকলৰ গৰ্ভাৱস্থাৰ বাবেও বিশেষ ছুটিৰ আয়োজন কৰিব চৰকাৰে। আৰ্টিকল 43 শ্ৰমিকসকলৰ ন্যূনতম মজুৰি নিৰ্ধাৰণ আৰু এটা সুস্থ জীৱন সুনিশ্চিতকৰণ। চৰকাৰ ব্যৱস্থাই কোনো আঁচনি অথবা কোনো সংস্থা অথবা অইন যিকোনো উপায়েৰে শ্ৰমিকৰ বাবে এটা ন্যূনতম মজুৰি স্থিৰ কৰিব আৰু তেওঁলোকে যাতে এটা সুস্থ আৰু সন্মানপূৰ্বক জীৱন যাপন কৰিব পাৰে তাকো সুনিশ্চিত কৰিব য'ত নেকি তেওঁলোকে লেজাৰ সম্পূৰ্ণৰূপে উপভোগ কৰাৰ সুযোগ থাকিব, সামাজিক সাংস্কৃতিক সুযোগো থাকিব, লগতে চৰকাৰে গাঁৱলীয়া কুটিৰ শিল্প উদ্যোগবোৰকো উদগনি যোগাব। আৰ্টিকল 45 প্ৰাক শৈশৱকালৰ ল'ৰা ছোৱালীসকলৰ বাবে শিক্ষা প্ৰদানৰ ব্যৱস্থা। চৰকাৰে 6 বছৰৰ অনুৰ্ধৰ ল'ৰা ছোৱালীসকলৰ বাবেও বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা কৰিব। গতিকে এইকেইটাই হ'ল সমাজবাদী নিৰ্দেশাত্মক নীতি। এতিয়া আহোঁ নিৰ্দেশাত্মক নীতিৰ গান্ধীবাদী ধাৰণা। আৰ্টিকল 40 গাঁও পঞ্চায়ত নিৰ্মাণ। চৰকাৰে গাঁও পঞ্চায়ত নিৰ্মাণ কৰিব আৰু গাঁও পঞ্চায়তক সেই সকলো ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰিব যিখিনি নেকি প্ৰয়োজন গাঁও পঞ্চায়ত এটা স্বশাসিত অনুষ্ঠান হ'বৰ বাবে। অৰ্থাৎ গাঁও পঞ্চায়ত হ'ব এটা স্বাধীন চিতিয়া আৰু স্বশাসিত অনুষ্ঠান আৰু ইয়াৰ হাতত থাকিব অজস্ৰ ক্ষমতা আৰু কৰ্তৃত্ব যাৰ দ্বাৰা ই স্বয়ং পৰিচালিত হ'ব। আৰ্টিকল 46 অনুসূচিত জাতি আৰু জনজাতিৰ বাবে বিশেষ শিক্ষাগত ব্যৱস্থা আৰু আৰ্থিক অনুদান। চৰকাৰী সমাজৰ দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ লোক বিশেষকৈ অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলৰ বাবে বিশেষ শিক্ষা আৰু আৰ্থিক ব্যৱস্থা কৰিব যাতে তেওঁলোকক সমাজৰ অন্যায় আৰু শোষণৰ পৰা ৰক্ষা কৰিব পাৰি। আৰ্টিকল 47 জনসাধাৰণৰ পুষ্টিৰ মানদণ্ড, জীৱন ধাৰণৰ মানদণ্ড আৰু জনস্বাস্থ্য উন্নীত কৰা। চৰকাৰৰ এইটো প্ৰাথমিক দায়িত্ব হ'ল যে ই জনসাধাৰণৰ স্বাস্থ্য আৰু খাদ্যৰ পৌষ্টিক মানদণ্ড যাতে উন্নীত কৰে, জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰে আৰু জনস্বাস্থ্যৰ যাতে বিকাশ সাধন কৰে। এইটো চৰকাৰৰ এটা প্ৰাথমিক দায়িত্ব। ইয়াৰ উপৰি চৰকাৰে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব পৰা যিকোনো দ্ৰব্য যেনে ড্ৰাগছ সেৱন বা মাদক দ্ৰব্য সেৱন এইবোৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰে। কেৱল মেডিচিনেল পাৰ্পছত ইউজ কৰাৰ বাহিৰে এইবোৰ দ্ৰব্য জনসাধাৰণে ইউজ কৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰে চৰকাৰে। আৰ্টিকল 48 কৃষি আৰু পশুপালন। চৰকাৰে কৃষি আৰু পশুপালন বৈজ্ঞানিক পদ্ধতিত উন্নতকৰণৰ বাবে ব্যৱস্থা হাতত লোৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও চৰকাৰে কোনো জীৱ-জন্তুৰ প্ৰজাতি সংৰক্ষণ বা সংবৰ্ধন কৰিবৰ বাবেও নিজাববীয়াকৈ ব্যৱস্থা হাতত ল'ব পাৰে। ইয়াৰ উপৰিও চৰকাৰে গো হত্যা বন্ধ কৰাৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গতিকে এয়া হ'ল গান্ধীবাদী নিৰ্দেশাত্মক নীতি। এতিয়া আহোঁ বৌদ্ধিক উদাৰতাবাদী নিৰ্দেশাত্মক নীতিলৈ। আৰ্টিকল 44 ইউনিফৰ্ম চিভিল কোড। চৰকাৰে ভাৰতীয় সকলো নাগৰিকৰ বাবে ইউনিফৰ্ম চিভিল কোড অনাৰো ব্যৱস্থা কৰিব পাৰে, মানে এক দেশ এক আইন আৰু এক শাসন।
আমাৰ দেশৰ ভিতৰতে এনেকুৱা বহুতো সাম্প্ৰদায়িক আৰু জনগাঁথনি আছে য'ত নেকি এক আইন আৰু এক শাসন নচলে, বহুতো আইন তেওঁলোকৰ ওপৰত বলবৎ কৰিব নোৱাৰি। সেইবাবে চৰকাৰ ব্যৱস্থাই যাতে এটা ইউনিফৰ্ম চিভিল কোড আনিব পাৰে তাৰ ব্যৱস্থাৰ পোষকতাও কৰি থৈ দিছে এই নিৰ্দেশাত্মক নীতিটোৰ জৰিয়তে। আৰ্টিকল 50 ন্যায়পালিকা কাৰ্যপালিকাৰ পৰা পৃথক কৰা। ভাৰতৰ ন্যায়পালিকা কাৰ্যপালিকাৰ পৰা পৃথক কৰাৰ প্ৰাৱধানো এই নিৰ্দেশাত্মক নীতিটোতে দিয়া আছে, যাতে ন্যায়পালিকা সম্পূৰ্ণৰূপে স্বতন্ত্ৰ হয় আৰু সম্পূৰ্ণ স্বাধীনভাৱে ইয়াৰ সিদ্ধান্ত আৰু বিচাৰ বিমৰ্শ কৰিব পৰা এটা চৰকাৰী অংগ হয়। আৰ্টিকল 51 আন্তৰ্জাতিক শান্তি আৰু সুৰক্ষা উন্নীতকৰণ কৰা। চৰকাৰে সদায় আন্তৰ্জাতিক সুৰক্ষা আৰু শান্তি অটুট ৰাখিব চেষ্টা কৰিব। সকলো ৰাষ্ট্ৰৰ লগত ভাৰতে ভাল আৰু সহোদৰপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰিব। আন্তঃৰাষ্ট্ৰীয় আইন আৰু চুক্তিৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শন কৰিব। আন্তৰ্জাতিক বিবাদ মধ্যস্থতাৰ জৰিয়তে মীমাংসা কৰিব যুদ্ধৰ বিপৰীতে। গতিকে এই হ'ল নিৰ্দেশাত্মক নীতি। এতিয়া মনত প্ৰথমতেই অহা প্ৰশ্নটো হ'ল নিৰ্দেশাত্মক নীতিৰ প্ৰয়োজনীয়তা কি? ইয়াৰ প্ৰয়োজনীয়তা ই চৰকাৰক নীতি নিৰ্দেশনা দিয়ে আৰু চৰকাৰক স্বেচ্ছাচাৰী হোৱাৰ পৰা ৰক্ষা কৰে। দ্বিতীয়তে সময়ে সময়ে আমাৰ দেশত বেলেগ বেলেগ দলীয় চৰকাৰ আহিলেও যি দলৰেই চৰকাৰ নহওক কিয় এই নীতি নিৰ্দেশনা কেইটা কিন্তু মানি চলিবই লাগিব। মানে দেশত স্থিতাৱস্থা বহাল ৰাখে লাগিলে সি যি দেশৰেই চৰকাৰ নহওক, সকলো নিয়ম নীতি কিন্তু এইমতে পৰিচালিত হ'ব। তৃতীয়তে ই বিৰোধীক শক্তি দিয়ে চৰকাৰী কাম কাজক নিয়ন্ত্ৰণ আৰু প্ৰভাৱিত কৰিব। চতুৰ্থতে ই চৰকাৰী কৰ্তৃত্ব থকা সকলো অনুষ্ঠানলৈ নীতি নিৰ্দেশনা, কোনো আইন কানুন বা যিকোনো সিদ্ধান্ত লোৱাৰ আগত। গতিকে ই মূলতঃ দেশ শাসনৰ দায়িত্ব অৰ্পণ কৰা চৰকাৰৰ যাত্ৰাত ই পথ প্ৰদৰ্শক টৰ্চ লাইট হিচাপে কাম কৰে বা চৰকাৰৰ ৰাস্তা প্ৰদৰ্শন কৰি নিয়াত সহায় কৰে। 1977 চনৰ 42তম সংশোধনীৰ জৰিয়তে নিৰ্দেশাত্মক নীতিৰ ক্ষমতাক আৰু বেছি ক্ষমতাশালী কৰিব চেষ্টা কৰা হৈছিল। ইয়াৰ জৰিয়তে কোৱা হৈছিল যে নিৰ্দেশাত্মক নীতি বলবৎকাৰী কোনো আইনকে অসাংবিধানিক ঘোষণা কৰিব নোৱাৰিব কেৱল মৌলিক অধিকাৰ খৰ্ব কৰা বুলি। সি যিয়ে নহওক নিৰ্দেশাত্মক নীতিৰে অন্তৰ্ভুক্ত আৰ্টিকল 37এ কয় যে নিৰ্দেশাত্মক নীতিক কোনো কাৰণতে কোনো আইনৰ জৰিয়তে বলবৎ কৰিব পৰা নাযাব। গতিকে ইয়াৰ জৰিয়তে ইয়াক একেবাৰে দুৰ্বল কৰি পেলোৱা হয়, তথাপি ইয়াৰ গুৰুত্ব নোহোৱা নহয়। চৰকাৰে সদায় ইয়াক অনুপালন কৰিহে শাসন কাৰ্য চলাবলৈ লাগিব। নিৰ্দেশাত্মক নীতি ভাৰতীয় মূল সংবিধানৰ অন্তৰ্ভুক্ত, অৰ্থাৎ ইয়াক সংশোধন ঘটাই সংবিধানৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই। সংবিধান সভাৰ সদস্যই ইয়াক নিৰ্মাণ কৰিছিল আৰু সংবিধান সভাৰ সদস্যই নিৰ্দেশাত্মক নীতি ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত কৰাত অনুপ্ৰেৰণা পাইছিল ইৰিছ আৰু স্পেনিছ কনষ্টিটিউশ্যনৰ পৰা। তাৰ পৰাই অনুপ্ৰাণিত হৈ নিৰ্দেশাত্মক নীতি ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত কৰা হয়। গতিকে এই হ'ল নিৰ্দেশাত্মক নীতি বা ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। ইয়াৰ জৰিয়তে ভাৰতবৰ্ষই কি লক্ষ্যত উপনীত হ'ব বিচাৰে তাক পুৰা স্পষ্টকৈ বুজিব পাৰি আৰু দেশ পৰিচালনাৰ ক্ষেত্ৰতো ই এক মূল ভেটি। আশা কৰোঁ আপোনালোকৰ এই নিৰ্দেশাত্মক নীতিৰ বিষয়ে জানি ভাল লাগিল। যদি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰেই নাপাহৰিব। পুনৰ আৰু ভাল ভাল ভিডিঅ'ৰ সৈতে অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। শুভৰাত্ৰি।